হাই গাইজ, আজি আকৌ এটা অন্য ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টোত দেখাম ৰোজাৰ ইফতাৰৰ কি বনাইছোঁ। কাৰণ কেইবাটাও ৰোজা হৈ গ'ল, ভিডিঅ' দিবই পৰা নাই। বহুত কিবা কিবি কৰি থকা ভিডিঅ' কৰিবলৈ সময় নহয়। এইখিনি টাইমত বহুত উৎপাত হৈ যায়গৈ। আজি ভাবিছোঁ দিওঁ আৰু চিম্পুল কিবা বনাইছোঁ। চাব ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ। কেনেকুৱা লাগিছে কমেণ্ট কৰিব। এয়া মোৰ চব কুটা মেলা কৰি আছোঁ আৰু কাগত খেজুৰকেইটাও ধুই পেলাই কেৰাহীখনত থৈ লৈছোঁ। চব বস্তু ধুই পেলাই দিয়া যায় বাৰু। আৰু এয়া তিয়ঁহখিনি কাটিলোঁ, কাটি পেলাই জলকীয়া কাটিবলৈ লৈছোঁ। জলকীয়া দেখুৱাই দিছোঁ কি কাটিছোঁ আৰু। কাৰণ তিয়ঁহত জলকীয়া চব সানি দিলেহে ভাল লাগে খাই। এয়া আকৌ জুচ আনিব গৈছোঁ ফ্ৰিজৰ পৰা। চৰবত বনাইছোঁ আৰু এইকেইখন যে কাঁহী দেখিছে, আমাৰ চবেই এয়া কাঁহীতে খায়। আৰু এয়া মোৰ চব কাটা মেলা হৈ গ'ল। তিয়ঁহ কাটিছোঁ, আপেল আৰু এয়া চৰবতখিনি মই বনাই লৈছোঁ। অলপ চলপ ৰেডি হৈছেই। পিঠাও অলপ বনোৱা হৈছিল, ইফালে আম্মাই বনাই আছে পাকঘৰত। এয়া আকৌ বুটৰ দালি পিঠাৰ লগত খাবলৈ। পাতি চাতি পাৰি চবখিনি মই আনিয়ে থৈছোঁ, কাৰণ সময়ত লৰালৰি হোৱাতকৈ। এয়া কি পিঠা বুলি কয় বা আপোনালোকে? ইয়াত খোলা চাপৰি পিঠা বুলি কয়। এয়া আৰু বুটৰ দালি, এয়া চৰবত, কল আকৌ এটাহে আনি থৈছোঁ, বাকীকেইটা আনিবলৈ আছে। পানী চানী কৰি হৈ গ'ল। আহিছোঁ নামাজৰ কাৰণে যাই নামাজখন পাৰি লৈছোঁ। তাকো উল্টাই হৈ গৈছিলে, আকৌ শুদ্ধকৈ পাৰিছোঁ। অকলটো আৰু খোৱাখিনি কৰিলেই নহ'ব, নামাজটোও পঢ়ি ল'ব লাগিব। সেইকাৰণে নামাজ পঢ়িবলৈ মই বহিছোঁ। আমি এনেকৈ চবেই একেলগে আৰু তলত বহি পেলাই ইফতাৰ কৰোঁ। কাৰণ এজনকৈ আৰু হেৰি নহয়, এনেকৈ একেলগে সদায় ইফতাৰ হওক চেহেৰি হওক কৰিলেহে ভাল লাগে। গোটেইখিনি একেলগে বহি লওঁ আৰু সদায় ভাবোঁ আজি দিম কালি দিম কৰি থাকোঁতে কোনো ভিডিঅ' দিবই পৰা নাই। আজি ভাবিলোঁ এটা সৰুকৈ হ'লেও ভিডিঅ' চিম্পুল বনাইছোঁ। কাৰণ কি লাগেহে দিনটো ভোকত থাকি আমুক খাওঁ তামুক খাওঁ, কিন্তু সেইখিনি টাইমত একোৱে অলপ পানী চানী খাই দিয়াৰ পিছত খাবই মন নাযায়। সেইকাৰণে ইমান বেছি কৰিতো লাভ নাই। অলপ ফল মূল কিবা কিবি আৰু পিঠা চিঠা হওক, ৰুটি হওক, যি হওক আৰু বনাওঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব প্লিজ। কেনেকুৱা লাগিছে কমেণ্ট কৰিব, লাইক শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। শেষত ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। বাই বাই।